শ্রদ্ধা রাইজ, আজি যি দলত আপোনালোকে যোগদান কৰিছে, যি দলত আপোনালোকে আহিছে, আজি অংশগ্ৰহণ কৰিছে, এই দলৰ প্ৰতিষ্ঠাপক সভাপতি হৈছে ইউজি ব্ৰহ্ম ডাঙৰীয়া। যি ইউজি ব্ৰহ্ম ডাঙৰীয়া এটা নীতি আদৰ্শ আগত লৈ যোৱা 30-40টা বছৰ এই অঞ্চলৰ জাতীয় জীৱনৰ লগত কাম কৰি আহিছে। তেখেতে গণতান্ত্ৰিক মনোভাৱৰ মানুহ, তেখেতৰ নীতি আৰু আদৰ্শক লৈ আমি সবে আগবাঢ়ি আহিছো। আৰু তেখেতে এই অঞ্চলৰ শান্তি প্ৰতিষ্ঠা কৰাৰ কাৰণে, গণতান্ত্ৰিক প্ৰক্ৰিয়া সদায় জীয়াই ৰখাৰ কাৰণে কিমান চেক্ৰিফাইচ কৰিছে, কিমান সংগ্ৰাম কৰি আহিছে, এইটো আপোনালোকে সবে জ্ঞাত। BTC চুক্তি হৈ যোৱাৰ পিছত আমাৰ অঞ্চলতে ভাতৃঘাতী সংঘৰ্ষ হ'ল। অকল বড়োৰ মাজত ভাতৃঘাতী সংঘৰ্ষ হ'ল ইয়ে নহয়, এই অঞ্চলত বিভিন্ন সংঘৰ্ষ হ'ল। এই সংঘৰ্ষত মানুহবিলাকৰ ঘৰ জ্বলি গ'ল, সা সম্পত্তি নষ্ট হ'ল। এই সকলৰ কাৰণে BPF-এ একোৱে নকৰিলে। আজি মোৰ প্ৰশ্ন আহিছে, যিসকলে আজি এই কামবিলাক কৰিছে সেই সকলে ক'ত গ'ল? সেই মানুহবিলাক আজি শান্তি প্ৰক্ৰিয়াত আনিবৰ কাৰণে, সেই মানুহবিলাকক আজি মূল পথলৈ আনিবৰ কাৰণে যোনে নহওক কিয় BPF-এ কিয় কাম নকৰিলে? আমাৰ অঞ্চলত শান্তি প্ৰতিষ্ঠা কৰাৰ কাৰণে নিখিল বড়ো ছাত্ৰ সন্থা, NDB-ৰ কিছুমান যিটো সংগঠন আছিলে, এই নেতৃবৃন্দ আৰু আমাৰে কিছুমান চিভিল সোসাইটিৰ মানুহবিলাক লগ লাগি যোৱা 27 জানুৱাৰীত চুক্তি কৰি আজি ইয়াত শান্তি স্থাপন কৰা হ'ল। কিন্তু হাগ্ৰামা মহিলাৰী চন্দন ব্ৰহ্ম ইয়াৰ বিৰোধিতা কৰিছিলে। তেখেতসকলে শান্তি অহাটো ইয়াত নিবিচাৰে, এই কাৰণে বিৰোধিতা কৰিছিলে। আৰু আজি BTR চুক্তিখন ভাল চুক্তি নহয় বুলি প্ৰচাৰ কৰি আছে। উত্তৰ পূৰ্বাঞ্চলত যিমান চুক্তি হৈ গ'ল, এই চুক্তিবিলাকৰ ভিতৰত এটা সৰ্বোচ্চ চুক্তি হৈছে BTR চুক্তি। কাৰণ এই চুক্তি অকল শান্তিৰ চুক্তি নহয়, এই চুক্তি শান্তিৰ লগতে প্ৰগতিৰ চুক্তি হয়। শান্তি স্থাপন হৈ গ'ল। এতিয়া BTR চুক্তিত যিমানখিনি ইউনিভাৰ্চিটি কলেজ, যিমানখিনি ইঞ্জিনিয়াৰিং কলেজ, মেডিকেল কলেজ, NIT এই BTR চুক্তিত অন্তৰ্ভুক্ত কৰা হৈছে। ইয়াত ইণ্ডাষ্ট্ৰি অন্তৰ্ভুক্ত কৰা হৈছে। ইয়াত বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠান, ডক্টৰ ভূপেন হাজৰিকা, ভাৰত ৰত্ন ভূপেন হাজৰিকাৰ নামত, বীৰ চিলাৰায়ৰ নামত, বিবেকানন্দৰ নামত, বিভিন্ন আমাৰ পূজনীয় ব্যক্তিসকলৰ নামত যিবিলাক প্ৰকল্পবিলাক অনা হৈছে, এইবিলাক স্থাপন কৰিবলৈ পাৰিলে অহা 5 বছৰত, এইখিনি স্থাপন কৰাৰ পিছত এই BTR অঞ্চলৰ উত্তৰ পূৰ্বাঞ্চলৰ যিকোনো ৰাজ্যতকৈ ওপৰত যাব, এইটো মোৰ বিশ্বাস আছে। আজি এই চুক্তিৰ দ্বাৰা 50,000 কোটিৰ যিটো ইনভেষ্টমেণ্ট, অনুষ্ঠান প্ৰতিষ্ঠান আমাৰ অঞ্চলত স্থাপন হ'ব। আৰু এই চুক্তিটো আজি হাগ্ৰামা মহিলাৰীয়ে বেয়া পাইছে। BTC চুক্তিত এইবিলাক কথা নাছিলে। আৰু আজি তেখেতে ভাবিছে আমিও চুক্তি কৰিছিলোঁ, কিন্তু আমাৰ চুক্তিত আমি কিয় এই অনুষ্ঠান প্ৰতিষ্ঠানবিলাক আনিব নোৱাৰিলোঁ? আজি তেখেতে নিজকে ফেল বুলি অনুভৱ হৈছে। আৰু আজি এইকাৰণে BTR চুক্তি বেয়া, BTR চুক্তি বেয়া এই কথাবিলাক কৈ আছে। ভূমিৰ অধিকাৰৰ কথা ক'বলৈ হাগ্ৰামা মহিলাৰী লাজ পাব লাগে, BPF-এ লাজ পাব লাগে। যোৱা 17 বছৰত ৰেভিনিউ ডিপাৰ্টমেণ্টটো BPF-ৰ হাতত আছিলে, হাগ্ৰামা মহিলাৰীৰ হাতত আছিলে। কিন্তু এই 17 বছৰত কোনো জাতি জনগোষ্ঠী, কোনো ব্যক্তিক ভূমিৰ পাট্টা দিব নোৱাৰিলে, ভূমিৰ ৰেজিষ্ট্ৰেশ্যন দিব নোৱাৰিলে। আজি ফৰেষ্ট অঞ্চলত বসবাস কৰা লাখ লাখ ট্ৰাইবেল মানুহ ভূমিৰ অধিকাৰৰ পৰা বঞ্চিত হৈ আছে। আৰু ভৈয়াম অঞ্চলত বসবাস কৰা আমাৰ বিভিন্ন জাতি জনগোষ্ঠী আজি ভূমিৰ অধিকাৰৰ পৰা বঞ্চিত হৈছে। শ্ৰদ্ধা ৰাইজ, UPPL কোনোদিন আপোনালোকক ভূমিৰ অধিকাৰৰ পৰা বঞ্চিত নকৰে। UPPL চৰকাৰ অহাৰ 6 মাহৰ ভিতৰতে যিমানখিনি ভূমিৰ সমস্যা আছে সমাধান কৰাৰ কাৰণে আমি কাম কৰিম। আপোনালোকৰ ভূমিৰ সমস্যা আৰু ইয়াত নাথাকিব। চাকৰি বাকৰিৰ অধিকাৰ, BPF-এ চাকৰিৰ বিক্ৰী দোকান খুলিছিলে। যিসকলে ইণ্টাৰভিউত পাছ হয় তাৰ পৰাও পইচা লয়, যিসকলে ফেল হয় তাৰ পৰাও পইচা লয়, কিন্তু চাকৰি নিদিয়ে ৰেগুলাৰ কৰি। আৰু সেইসকলে আজি চাকৰিৰ কথা ক'ব আহিছে, আমি চৰকাৰত আহিলে সংস্থাপন দিম, চাকৰি দিম। কিন্তু UPPL-এ ঠিক কৰিছে, আমাৰ যিবিলাক শিক্ষিত নিবনুৱা আছে, MA BA পাছ কৰি নিজৰ ঘৰৰ মাক দেউতাকে কষ্ট কৰা টকা পইচা খৰচ কৰি MA BA PhD কৰি আমাৰ ল'ৰা ছোৱালী নিবনুৱা হৈ আছে। এই BTC-ত চৰকাৰত, BTR চৰকাৰত যিমান চাকৰি ওলায়, কোনো এটা চাকৰিত কোনো এটা ঘোষ নেদাকে এই চাকৰিটো পাব। যিদিনা চাকৰিৰ ইণ্টাৰভিউ হ'ব সেইদিনাই এপইণ্টমেণ্ট হ'ব। BPF-ৰ নিচিনা 6 মাহ পেণ্ডিং কৰি পইচা তোলাৰ ধান্দা UPPL-এ নকৰে। আমাৰ নিবনুৱাসকলে চাকৰি পাব। ইয়াৰ লগতে
আমি কৈছো 5 লাখ নিবনুৱা, কমসে কম 5 লাখ নিবনুৱা যুৱ যুৱতীসকলক সংস্থাপন দিয়াৰ কাম কৰিম আমি 5 বছৰত, প্ৰত্যেক বছৰত 1 লাখ কৰি। আপোনালোকে জানে আমাৰ এই বেছি দূৰত নহয়, 20-25 কিলোমিটাৰেদি নেশ্যনেল হাইৱে গৈ আছে। এই নেশ্যনেল হাইৱে ইফালে সাউথ ইষ্ট এছিয়াৰ দেশবিলাক সংযোজন কৰে। পশ্চিম ফালে গ'লে ৱেষ্ট বেংগল, বিহাৰ, দক্ষিণে গ'লে আমাৰ বাংলাদেশ, উত্তৰে গ'লে ভূটান। আমাৰ অঞ্চলটো আজি বহুত আগুৱাই যাব পাৰে। আমাৰ ওচৰতে ইয়াতে মানাস ফৰেষ্ট অভয়াৰণ্য আছে, ইয়াত টুৰিজিম ডেভেলপমেণ্ট